হেল্ল' বন্ধুসকল, মই আজি আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিছোঁ। চ' ভিডিঅ'টো চাই থাকিব। আৰু ভিডিঅ'টোৰ টপিক হ'ল ইনষ্টাগ্ৰামৰ পৰা আপুনি কেনেদৰে ভিডিঅ' ফটো ডাউনলোড কৰিব। চ' ভিডিঅ'টো মিছ নকৰাকৈ চাই থাকক। ফাৰ্ষ্ট অফ অল আপুনি এখন এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। সেই এপ্লিকেশ্যনখনৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম। চ' আপোনাক দেখাই দিছোঁ কোনটো এপ্লিকেশ্যন। প্লে' ষ্টৰত যাব, ইনষ্টা ছেভ বুলি ইয়াতে সার্চ কৰিব। ইনষ্টা ছেভ, ফাৰ্ষ্ট ছেভ ফৰ ইনষ্টাগ্ৰাম, এইটোত আপোনাৰ ক্লিক কৰিব। এইটো আপুনি ডাউনলোড কৰি ল'ব। মোৰ ডাউনলোড কৰা আছে, চ' মই ডাউনলোড কৰিব নালাগে, মই অ'পেন কৰিম। এইটো আপুনি ডাউনলোড কৰি ল'ব। ইয়াতে ফাৰ্ষ্ট ছেভ ছাৰ্ভিচটো অন কৰি দিব। অ'পেন ইনষ্টাগ্ৰাম। ইয়াতে ধৰক আপোনাৰ এইখন ফটো আপুনি ডাউনলোড কৰিব লাগে। চ' আপুনি তিনিটা ডট আছে ফটোখনৰ ওপৰৰ ফালে অলপ, সেই তিনিটা ডটত ক্লিক কৰিব, কপি লিংক কৰিব। ডাউনলোড হৈ গৈছে। আপুনি ভিডিঅ' ডাউনলোড কৰিব পাৰিব। চ' ভিডিঅ' চাৰ্চ বাৰত যাব। আপোনাৰ যদি এইটো ভিডিঅ' ডাউনলোড কৰিব লাগে, আপুনি ভিডিঅ'টোত ক্লিক কৰিব। তিনিটা ডট দেখিছে, এই তিনিটা ডটত ক্লিক কৰিব। ভিডিঅ'টো তিনিটা ডটত ক্লিক কৰিব, কপি লিংক কৰিব। এতিয়া আপোনাৰ ভিডিঅ'টো ডাউনলোড হৈ আছে। চ' আপুনি এতিয়া গেলাৰীত যাব, গেলাৰীত চাই ল'ব পাৰিব। দেখিছে আপুনি ভিডিঅ'টো ইয়াতে আহিছে ইনষ্টাগ্ৰামৰ। আৰু ফটোটোও চাব পাৰিব। ইনষ্টা ছেভ বুলি আৰু এটা ফল্ডাৰ আছে, এইটোত ফটোবিলাক পাব। চ' ভিডিঅ'টো চাই কেনেকুৱা পালে আপুনি জনাব নাপাহৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।